হেল্ল' গাইজ, এয়া দেখিছেনে? আৰু হাতত এডাল এছাৰি আৰু মই আজি গৰু আনিব আহিছোঁ। কাকাৰ ঘৰত নাই আৰু গৰু আনা পাল মাই আৰু মোক ইয়াত আমি আহিছোঁ গৰু আনিবলৈ। চাই থাকক, নদী পাৰ হৈ আহিছোঁ। এখন আমাৰ নদী পানী বাম নদীত পানী শুকাই গ'ল আৰু এইফালে এছাৰি হাতত লৈ আহিছোঁ আৰু এইফালে মায়ে গৈ আছে, আপোনালোকক দেখাই আছোঁ। এয়া মা গৈ আছে দুইজনী। এয়া দেখিছেনে, মা ইমান খোজকাঢ়িছে, মই খোজ কাঢ়িব পৰা নাই। মায়ে গৈ ক'ৰবাই পালেগৈ আৰু মই যাবই পৰা নাই। আৰু এইফালে বেলি বহিবই হ'ল চাওকচোন। আৰু এয়া মই গৈ আছোঁ আৰু নদী পাৰে পাৰে এই পাৰে দি থৈ দিছে গৰু, এতিয়া নিবলৈ আহিছোঁ গৰু। এয়া ইমান ধুনীয়া লাগিছে ন চিনেৰীটো। এইফালে মহটো দেখিছেনে? মহটো দেখি ভয়ে লাগে। মায়ে শাক ছিগি আছে, ৰঙালাও আগ, আৰু এইফালে মই গৰুজনী সুলকাই দিছোঁ এলডাল টিঙিৰ পৰা। আৰু এইফালে সুলকাই দি গৰু গৈ একদম ধানৰ মাজৰ পালেগৈ আৰু কাকাটোৱে খেদি দিছে গৰুকেইটা আৰু দাদাও আহি পালেহি আৰু মায়ে মই আৰু এইফালে মানে গৰু নিব আহোঁতে ৰঙালাও আগ পালোঁ। ৰঙালাও আগ ভাজি খাই কিন্তু বিৰাট টেষ্টি লাগে নহৰু দি। মই মানে বিৰাট ভাল পাওঁ, আপোনালোকে নাজানো ভাল পায় নে নাপায়, কিন্তু মই বহুত ভাল পাওঁ। ৰঙালাও আগ দেখা পালোঁ আৰু লৈ ল'লোঁ ছিগি পেলাই। দেখিছেনে? এয়া ৰঙালাও আগ পাইছোঁ। এয়া মানে চাই দুডালমান ভাল লৈ লৈছোঁ আৰু চাই পেলাই মানে কোমলীয়া মানে ৰঙালাও খেতি কৰিছিলে, ৰঙালাও ছিগি নিলে। গছ কেইজোপা আছে যে তাত মানে ৰঙালাও আগ দুডালমান হৈ আছে, তাকে মই ঘৰলৈ লৈ যাম বুলি ভাবিছোঁ আৰু ছিগি আছোঁ। এয়া ছিগি আছোঁ, দেখিছেনে? চুটিকৈ ছিগিছোঁ, কোমলীয়া। আৰু এইফালে ৰঙালাও ছিগি থাকোঁতেই কণবিলাহী গছ এজোপা দেখা পালোঁ। কণবিলাহী গছজোপাত 5টা কণবিলাহী মানে পকি আছিলে। তাৰপাছত কণবিলাহীকেইটাও লৈ ল'লোঁ। আৰু কণবিলাহী ছিগি থাকোঁতে গৈ পেলাই আকৌ কলমৌ শাক দেখা পালোঁ আৰু কলমৌ শাককেইডালো লৈ ল'লোঁ। আৰু আজিলৈ আপোনালোকক বাই বাই। ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নেক্সট ভিডিঅ'ত আহি আছোঁ।